নমস্কাৰ জানাইছো নিশান ব্লগলৈ। কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৰে খবৰ ভাল। আৰু বাকী হয় টাইটেল থাম্বনেল চাই গম পাইছে আপোনালোকৰ মানে হাঁহি উঠি আছে গাইছ। চাৰিওফালে চাবৰে গোটা ভাই সোপা আছে এই বঢ়িয়া। আৰু আমাৰ মানে ড্ৰেছ চাবৰে আমাৰ মানে এইটো মানে ভলেণ্টাৰ ডিউটি কৰিছে ধুনীয়াকৈ আমি এতিয়া कितनी बार समझाया है तुझे। আৰু গম পাই 5 এপ্ৰিলৰ পৰা আমাৰ মনসা পূজা ষ্টাৰ্ট হৈ গৈছে। আৰু এইবিলাক মোৰ পিছফালে মানে গহবিলাক চাব পাৰে কি ধুনীয়া যোনে যোনে মানে খৱনি থাকে ধুনীয়াকৈ দাম দিছে। আৰু গোটা ভাত আছে কেনে ভাইয়াত চাব পাৰে। এইফালে আৰু পুৰা পূজাৰ পৰিৱেশ ধুনীয়াকৈ আমাৰ ডিউটি চিউটি ভলেণ্টাৰত ডিউটি পৰি গৈছে। মাই তোমাৰ বঢ়িয়া। এইফালে মানে একদম ধুনীয়া চুনা আৰতি চাৰতি হৈছে। বঢ়িয়া 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 দেই। মানে এনে পূজাৰ পৰিৱেশ এতিয়া ধুনীয়াকৈ আপোনালোক পূজাখন দেখাম মানে আৰতি উঠাৰ পৰা ধুনীয়াকৈ চব দেখাম। তো ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক, চবখিনি গম পাব হাজোৰ মা মনসা পূজা কেনেকৈ। আপোনালোকে চাব পাৰে মানে মানুহৰ ভিৰ মানে এতিয়াৰ পৰা ষ্টাৰ্ট হৈছে। আজি হৈছে ডে 1 মানে কালি বেলবৰংগৰ আজি হৈছে ফাৰ্ষ্ট দিন। আৰু মানুহৰ ভিৰটো মানে এতিয়াৰ পৰা ষ্টাৰ্ট হৈছে। যিহেতুকে মানে আৰু অলপমান দেৰিকৈ 7:45 মানত ধুনীয়াকৈ ইয়াতে আৰতি হ'ব মানে দেওধা উঠা দেওধনী হ'ব। তো ধুনীয়াকৈ আপোনালোকে আৰু গোটেইখিনি চাব। আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু এইফালে ল'ব ভাল আছে কেনে আৰু উজ্জ্বল আছে এইফালে কি কেনে বা বেচ চেচ লৈ উৎপাত দেখোন চাওঁ বেচটো বাৰে বা চেষ্টা হ'বক নেকি তই ধুনীয়া ধুনীয়া ধুনীয়া। আপোনালোকে চাব পাৰে দেৱীৰ মেইন প্ৰতিমাখন চাব পাৰে মানে কি ধুনীয়াকৈ ডেক'ৰেশ্যনটো দিয়া হৈছে। তো অলপ পিছত বাৰু সেইবিলাখনত দেখাম যাই কিনে। তো ধুনীয়া আৰু ইগনৰি আপোনালোকে চাব পাৰে মানে ভক্তগণৰ ভিৰ চাব পাৰে আপোনালোকে ধুনীয়া এটা দৃশ্য এটা চাব পাৰে মানে ধুনীয়াকৈ বৰ্তমান এতিয়া তো চাই ল'ব পাৰে আপোনাৰ গোটেইখিনি। আৰু এবাৰ ডেক'ৰেশ্যনটো মানে খুব ধুনীয়া হৈছে ডেক'ৰেশ্যন। তো কেই দীপজ্যোতি ভাই এই বা সেই নামটো ল'ব লগা গেছি দিয়া আজি কি আৰু ভাতৰটো আনিছে ভাতৰটো মাতো নে এবাৰ মাতিছোন কাকা পূজা চাব আছে ভাতত দৈ হা কাম হয় না পূজা মানে বুলি তো এইগিলাখান মেইন। বাকী আমাৰ দিব লগা তো আপোনাৰ তোৰ কিবা দিব লগা আছে নেকি এইগিলাখান? তো ধুনীয়াকৈ এতিয়া এইগিলা দোকান চোকান চাব পাৰে কেনে ডেঞ্জাৰ আৰু চব মালানা আছে পূজা মানে বুলি এইগিলাখান আগতে নাছিল। এতিয়া নতুনকৈ দৰেমন চৰেমন ধুনীয়াকৈ এইগিলাখান এই গাড়ী তো বঢ়িয়া আৰু ডেঞ্জাৰ এইগিলাখান ডেক'ৰেশ্যন কৰা হৈছে মানে এইবিলাক দোকানী কৰিছে। গেটআপটো চাব পাৰে মানে বা ডেঞ্জাৰ হৈছে। বাকী ভিডিঅ' চিডিঅ' বনোৱা আছে নে নাই? আৰু বাকী এটা কথা হৈছে এইবাৰ পূজা ভাল হৈছে না নেক্সট ইয়াৰ ভাল হৈছিল? যাবাৰ ভাল হৈছে না এইবাৰ ভাল হৈছে মানে যিহেতুকে পূজা দিন যায় মানে ডেভেলপ হৈ যায় আছে। এইবাৰ ধৰি লওক যিহেতুকে পত্তাত চাবাৰ চিষ্টেম কৰিছে আৰু কমিটিয়ানক মানে মই মোৰ ফালৰ পৰা অনুৰোধ যাতে এনেকৈ আগত লাগি যাতে আৰু বেছি ভাল হৈ যায়। আমাৰো ভাল লাগিব ভাল হৈ যায় মানে আমাৰ চাৰ বাহৰ মানুহখিনি পাব এইবাৰ পূজাখন ভাল পাচ্ছে। আৰু বাকী ভিডিঅ' চিডিঅ' গাইছ আহি থাকিব আপোনালোকে টেনশ্যন ল'ব লগা নিচান বাৰ্তাটো আহিব মোৰ তাতো আহিব আৰু আপোনালোকে চাপৰ্ট কৰিলে আমাক চাপৰ্ট কৰিবি গাইছ। মানে আৰু এটা কথা কওঁ মানে নলবাৰীৰ চাইডে বহুত ইউটিউবাৰ আছে আৰু কলকাতাৰ চাইডে বহুত ইউটিউবাৰ আছে কিন্তু আমাৰ হাজোত মানে অলপ ইউটিউবাৰটো কম যিহেতুকে মানে আমাৰ 3-4টা চেনেল আছে তো অলপ চাপৰ্ট কৰি দিবি গাইছ গোটেইখিনিক। আৰু মই আৰু এটা কথা আৰু কৈছোঁ আপোনালোক বাৰ না হাজাৰবাৰ কৈছোঁ নিচান ভাই এইটো কৈছে মানস ভাই ময়ো কৈছোঁ পূজাত আহক খাবলৈ টেনশ্যন নাই পায়ক আৰু এটা কথা খাৱাৰটো এইটো আহিব পিছত কৈ দিম ধুনীয়াকৈ। তো আৰু পূজা কেইদিনৰ পৰা কেইদিনলৈকে ধুনীয়াকৈ কৈ দিয়া। পূজা এতিয়া টেনশ্যন ল'ব নালাগে 7 দিন পূজা হ'ল আজি জাষ্ট 2 দিন গেল 5 দিন পূজা গাইজ বাকী আছো। আপোনালোকে আহক ধুনীয়া কৰি খা আমাক লগ কৰ ফোন নম্বৰ ল'ব লাগে ক'ব লাগে নাই ফোন কৰ লগ কৰ কুৱে লগ চব আমাৰ ভাল হ'ব একদম টেনশ্যন ল'ব লাগে লগ কৰ আমাৰো ভাল লাগিব হয়নে নহয়? আৰু গাইজ ধুনীয়াকৈ ধনজিত ভাও ক'লে মানে আহক পূজাখন আৰু পূজা এনজয় কৰে ধুনীয়াকৈ মানে ডেক'ৰেশ্যন ধুনীয়া আছে। তো এবাৰ আমাক লগ কৰিব পৰা হওক প্লিজ মানে আমাক মানে ৰিকুৱেষ্ট আৰু গাইজ আমাক ধুনীয়াকৈ লগ কৰিব। আমি ইয়াতে থাকোঁ আৰু লোকেল চলি আমি ইয়াৰ ঘৰ মাছুবাদা মোৰ ঘৰ পানীপাৰা তো ধুনীয়াকৈ অলপ ডিষ্টেঞ্চ গাইজ তো আমাক লগ কৰিব পাৰিব ধুনীয়াকৈ খাবলৈ আছে খাবিয়ে যি খুৱাই দিম হোটেলত কিন্তু আমি খাব নোৱাৰোঁ গাইজ। আমি যিহেতুকে মানে একমাহ পালি আছোঁ কৈ দিয়া এইটো কৈ দিয়া এইটো সঁচা কথা। আমি মানে পইচা একো খাব নোৱাৰোঁ। আমি খাব পাৰোঁ যদি পায়স প্ৰসাদ আৰু বাকী ঠাণ্ডা চাণ্ডা খাওঁ পানী চানী কিন্তু এতিয়ালৈকে ভাত খাওঁ নাই। ভাত খাম দিয়া তাৰ পিছত একদম ৰাতি প্ৰায় 11:30 বজাত আপোনালোক ক্ষম ক'ব লাগে নাই পূজাৰ অফাৰ দিছোঁ আৰু কি কওঁ এনাম মাত্ৰ আহিবি একবাৰ ভাই আহিবি গাইজ আহিবি তো আশা ৰাখিলোঁ আহিবি তো আমাক ধুনীয়াকৈ লগ কৰিব আমি এনাম ডাঙৰ মানুহ নহয় লগ কৰিবি তো গাইজ লগৰ চলি হিচাপত আৰু আমাৰ বয়সৰ যোনখিনি চাই আছে তো পূজা এনেকৈ এনজয় কৰ মানে হাজো পানীপাৰা বা হাজো মাছুবা বুলি ক'লে আৰু পাহামালা বুলি ক'লে চিম্পল ধুনীয়াকৈ পূজা দেখাই পাব বহুত ডাঙৰকৈ হৈছে মানে আমাৰ কাৰ্যসূচী 7 দিনীয়া কাৰ্যসূচী তো আহক আৰু গাইজ লাভ ইউ। ৰাইজ আপোনালোক পূজাখন চাবৰ কাৰণে আহক আমাৰ পূজাখন বঢ়িয়া হৈছে। ক'লে 5 এপ্ৰিলৰ পৰা আমাৰ পূজা ধুনীয়াকৈ ষ্টাৰ্ট হৈ গৈছে আৰু আছে 5-6 দিন 7 দিনমান আছে ধুনীয়াকৈ আপোনালোক আহিব পাৰে। ককাৰো নিমন্ত্ৰণ থাকিল আৰু এইফালে আৰু এটা ককা আছে তো ককা তো ভাল লাগিল লগ পাই কিনে। তো কেনে আপোনাৰ অনুভৱ এই পূজাখনত? বঢ়িয়া মাই মনসা বঢ়িয়া ভাল লাগিছে। আপোনালোক আহক আমাৰ আহক যাওক মোৰ এখনেই ক'ব লাগে এইখিনিতে ক'ব লাগে তো ধুনীয়া সুন্দৰ। আৰু কি ক'ব খুজিছিলে? এইখন পূজা তাৰমানে এইবাৰ চবচে ভাল হৈছে। এইবাৰ চবচে ভাল হৈছে না চবচে ভাল হৈছে। আজি 6 বছৰ মই থাকিলোঁ এই পূজাত এই পূজাখনত কিন্তু এই বছৰ নিচিনা পূজা হোৱা নাই।
ককাহঁতৰ মন্তব্য শুনিলে মানে 6 বছৰতকৈ অধিক মানে এই পূজাখন যোগদান দিছে। তো ধুনীয়াকৈ মানে এইবাৰৰ মতে বোলে ভাল পূজা হোৱাই নাই, এইবাৰ মানে একদম পাৰফেক্ট পূজা, ডেক'ৰেশ্যন চেক'ৰেশ্যন ধুনীয়া হৈছে। আৰু আপোনালোকক কৈছোঁ আৰু আছে মানে বহুত দিন, আজি ডে 1হে হ'ল আৰু ডে পুৰা একদম 6-7 গেলে আছে। ধুনীয়াকৈ আপোনালোকে আহিব পাৰে ইয়াৰে। আৰু বাকী চাব পাৰে আপোনাৰ পূজাৰ পৰিৱেশটো মানে ধুনীয়াকৈ এতিয়া মানুহবিলাক ধুনীয়াকৈ ষ্টাৰ্টিং কৰি দিছে। আৰু এইটো ভাই ধুনীয়া ঘূৰিয়ে আছো তেতিয়াৰ পৰা অলপ হ'ব ধুনীয়াকৈ চাওঁ আজি কি মানে ধুনীয়াটো মানে বহুত জেগা বিয়পিছে এইটো ধুনীয়াকৈ চাব পাৰে। মানে মানে ষ্টাৰ্ট হৈ গৈছে মানুহবিলাক। তো ধুনীয়াকৈ ইয়াতে অলপ কাৰ্যসূচী চলি আছে, মানে ভাত আঞ্জাৰ আৰু ধুনীয়াকৈ নিতুল ভাত আছে চব। তো বঢ়িয়া বৰ গাইছ, মানে আৰতি চাৰতি দেখাম আৰু আহিলে বঢ়িয়া দেই। আৰু ফাইনেলি গেছ অৱশেষত উঠি গ'ল আৰতি ধুনীয়াকৈ। তাত আপোনালোকে আৰতিৰ অলপমান উপভোগ কৰিব চাহ কৰে গাইছ। समझाया है तुझे कि आतंकवादियों की प्रेम कहानी नहीं होती। ইটো শিকমা ডাইৰেক্ট মানে এইবিলাক ব্লগ চাব লগা চাই বনা চনা এইবিলাক কথা ক'ব লগা তাৰ একো নাই, মেলি নাই মানে। তো ধুনীয়াকৈ এতিয়া গোটা সবাই দেখা আপোনালোক। তো ভিডিঅ'টোলৈ জড়িত হৈ থাকক বলক। ধুনীয়াকৈ আৰতি শেষ হ'ল, মানে দেউতা ধুনীয়াকৈ পৰি গ'ল। এতিয়া মানুহবিলাকো মানে ধুনীয়াকৈ লাহে লাহে এতিয়া যাব ধৰিছে। তো মই আৰু ঘৰত যাওঁ। তো আজিৰ ভিডিঅ'টো প্ৰায় এইখিনিতে, যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এইটো হৈছে ডে 2 আৰু ডে 3 হৈছে সোনকালতে অতি সোনকালতে। তো বাই বাই, জয় হিন্দ জয় ভাৰত। কি